চাউল খাইছোঁ ঘৰে ঘৰে জনা আছে বুঢ়ী তই যে নোকোৱা ঘৰে ঘৰে তিনি গধূলিলৈকে চাউল ধৰিবলগীয়া হৈছে কৰিবলগীয়া হৈছে এখন দুজনীকে বোৱাৰী আনি ভাত মুঠিও মুকলি নোহোৱা হ'ল মোৰ কপালতনো ভগৱানে কি লিখিলে এখন কি লিখিলে কৰি নাখালেও নহয় এতিয়া এইহে এনেকুৱা বুঢ়ী দেহলৈকে এখন কৰি মেলি খাবলগীয়া হৈছে জীয়াই থাকিবলৈ মাৰিও নিনিয়ে মোক ইমানৰ পৰা মাৰি নিলেও ভাল আছে কি কৰি খাবলৈ মোক জীয়াই থৈছে ইমান দিনলৈকে এখন কৰি মেলি খাবলৈ এই বুঢ়ীজনী ক'লে গ'লগৈ বাৰু এই বুঢ়ীজনী ইমান দেৰিলৈকে ক'লে গ'লগৈ মই দেখিয়ে পোৱা নাই চাউল জাৰিবলৈ গৈছেনে ক'লেই গৈছেনে তেতিয়াহে তাই গৈ লোকৰ ঘৰত বোৱাৰীহঁতৰ কথাবোৰ ক'বগৈ পাৰিব এতিয়া খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই নে বুঢ়ীজনী এতিয়া হাঁহনি নাইকিয়া হৈছে বুঢ়ীজনী বা লোকৰ ঘৰে গৈ চাউল জাৰিবগৈ ধান জাৰিবগৈ এতিয়ালৈকে আহিবলৈ জনা নাই এতিয়া গধূলি হ'ল বুলিও জনা নাই সদায় ওলাই যাব গধূলি সময়ত এতিয়া কাৰোবাৰ ঘৰত চাউল জাৰিবলৈ গ'ল যেন লাগিছে অথনি ৰিপুমাকে মাতিছিলে নহয় চাউল জাৰিবলৈ তালৈ যাব পাৰে তাই তেতিয়াহে বোৱাৰীহঁতৰ কথাবোৰ লোকৰ ঘৰে কৈ হেৰি কৰিব পাৰিব সেইকাৰণে গৈছে তাই এতিয়া গধূলিখন গৈ লোকৰ ঘৰত চাউল জাৰি আছেগৈ এতিয়ালৈকে আহিব জনা নাই তেতিয়া পুতেকহঁতক লগাব ভালে বেয়া এসোপামান বোৱাৰীহঁতৰ কথাবোৰ তেতিয়া দন হ'ব ঘৰখনত চিঞৰ বাখৰ হ'ব তাই সেইবোৰ কৰিলে ভাল পায় তাই ভালকৈ থাকি ভাল নাপায় নহয় বোৱাৰীহঁতক দেখিব নোৱাৰে সেইকাৰণে লোকৰ ঘৰে কথাবোৰ কৈ হেৰি কৰি থাকেগৈ গৈ কথা পাতি থাকেগৈ বোৱাৰীহঁতৰ কথাবোৰ মোৰ কথাটো বাদেই এজনী আনি ল'লে নহয় সৰু বোৱাৰীকজনী সেইজনীক আগ দিলে মোৰ কথাবোৰ কৈ মই সদায় বেয়া তাই মানে কয় এতিয়া সৰু বোৱাৰী আকৌ কথাবোৰ লগাই থাকে এজনী আমুকি তেনেকুৱা সেইবোৰ কথাবোৰ কৈ এজনী মূৰৰ ওপৰত তুলিলে সেইজনীতো কুটা এগজো নকৰে নহয় ঘৰখনত মই এতিয়া লেকে ভাত সিজা পানী সিজা এতিয়া সেইখিনিকে কৈ থাকিব লাগে সৰুজনী এতিয়া মূৰৰ ওপৰত তুলি ল'লে একো এটা কুটা এগজ নকৰে তাই অকল মোবাইল পিটিকি অকল বহি থাকিব ফটো মাৰিব কিবা কৰিব সৰু বোৱাৰীকক একো কথা নকয় এই বুঢ়ীজনী বেছিকৈ আগ দিলে সৰুজনী এই মাজনীনো গধূলিখন কলে গ'লগে জানো ইমান কৈ থাকোচোন এতিয়া বোলো কাম চামখন বেছিকে কৰি থাকিব নাই নুশুনে বয়স হৈছে বুলি ক'লেও বেয়া পায় কাম বনবোৰ কৰিবলৈও নেৰে বৰ বেলেগ মানুহ আৰু দেই ভাল পাইছে বুলিহে পাইছো আৰু আমি হ'লে ইমান বুঢ়ীলৈকে এইবোৰ কাম চাম কৰি থাকিব নোৱাৰো দেই এই বাইদেউজনীয়েনো কেলে ইমান বকি থাকে জানো গধূলি দুপৰীয়া চিন্তাই বকি থাকিব কিন্তু কৈ থাকে জানো মই কাম নকৰাক লৈ আহিব দিন ধৰি ঘৰখনত কাম এগজ নকৰিলে হৈছে জানো আজিলৈকে কেলে ইমানকে বকি থাকে হয় মই কি কাম নকৰা দেখিলেনো কাম কৰিয়ে জীয়াই আছো নহলে আপুনি ভালজনীহে খাবলৈ দিব ভাত কথা কবলৈ আহে কেতিয়াবা খং উঠিব বাপেকে ওলাই গুচি যাম ঘৰ পৰা চব তহঁতৰ ওপৰত লিখি থৈ গুচি যাম তেতিয়া গম পাবি অকল বকি থাকিব কিয় বকি থাকিব আহে সদায় ৰাতিপুৱা গধূলি চিন্নাই অকল বকি থাকিব সিহঁতি সহ্য কৰি আছো বুলি বেছিকে চল পাই গৈছে দিনে আৰু সহ্য নকৰিব বেছিকে সদায় কথা কৈ থাকিলে দেই কৈ দিছো বোৱাৰী এই দৰ্জাখন খোল বোৱাৰী মা ৰবা গৈছো অথনিৰ পৰা কৈ আছো আপোনাৰ কথা কলেনো গ'ল বুলি কলে গৈছিলে হয় ঠাণ্ডা লাগিছে দৰ্জাখন মাৰি দিম ভগাই দিব কলে গ'লগে হয় অথনিৰ পৰা কৈ আছো নহয় নকৰিলে ক'ত খাবলৈ পাবি কলেনো গ'লগে আপুনি হয় পানী এগিলাচ দিন খাই লওকচোন ইমান ভাগৰ যুগে অহাগতে লাগিছে মানুহজনী ক'ৰ পৰা আহিলেগে বাৰু হয় লওক কি কাম কৰিলেগে বাৰু হয় চাউল তাউল যোৱা কাম আছিলে তাকে অকণমান বোলো কৰি দিম আপোনাক যে ইমানকে কৈ থাকো বোলো এতিয়া বয়স হৈছে নেযাব নুশুনেনো কেলে বাৰু নগ'লেনো কোনে কৰি দিব কি কোনে আপুনি সেনেকে নকব আকৌ আপোনাক পুতেহঁতে গম পাব লাগিলে মোকে আকৌ মাধমা কেইটামান দিব আপোনাক এইবোৰ কাম কৰিব দিছো বুলি ক'লে নকওঁ ল'ৰাকেইটাৰ আগত নকওঁ মই নকলেও আপুনি একো কৰি নাথাকিব দেই ভয় নকৰিবি বোৱাৰী নকওঁ লগাই নিদিওঁ তহঁতি বাচি থাকিবি লগাই নিদিওঁ হেৰি কৰো মই সেই ভাত কেইটামান গৰমে পাতি দিমগে খাই কেইটা শুই থাকিব দেই ভালে থাকিবি মই লগাই যুদ্ধ নকৰা মই এতিয়া আহিলে হপায় মাতটো শুনিছো এতিয়া আহি পিনে বোৱাৰীকৰ লগত মোৰ কথাবোৰ পাতিবলৈ হ'ল আৰু এতিয়া আকৌ সৰু বোৱাৰীকৰ লগত ফুচকে মোৰ কথাখিনি গাবলৈ হ'লেই মই দেখিছো নহয় এতিয়া পাতিবলৈ আৰম্ভ কৰি দিলে মই আজি এহেকা দিমেই বুঢ়ী এতিয়া আহিলে লোকৰ ঘৰে মোৰ কথাখিনি গাই এতিয়া আহি পোনেই সৰু বোৱাৰীৰ লগত মোৰ কথাই গাব লাগে নে বাৰু দিনটো লোকৰ ঘৰত মোৰ কথা গাই হেঁপাহ নপলালে
মই চাই আছোঁ মই কিন্তু বুঢ়ী শুন্দাই নেৰিম আকৌ দেই সদায় সদায় মোৰ কথাবোৰ গাই ফুৰো যে লোকৰ ঘৰে ঘৰে গৈ আই ঐ বোৱাৰী কেতিয়ানো মই তোৰ কথা পাতিলোঁ হয় এতিয়া সৰু বোৱাৰী আহি পানি মোক পানী গিলাচ দিছে মই বহিছোঁহি পানী গিলাচে খাইছোঁ মই ক'ৰ কথা বখানিলোহি মই জনা আছে তই এতিয়া ফুচ ফুচকৈ কি কথা পাতিলি তোক সৰু বোৱাৰীয়ে খুব পানী খুৱাই পিনাই বোৱাৰীক মূৰত তুলি ল'লি এতিয়া একো কৰিব নোৱাৰা হ'লি যে এতিয়া মোৰ কথা লগাই লগাই দুইজনীয়ে বহি বহি কথাই পাতি থাক সদায় ক'ত দেখিলি হয় বোৱাৰী ঘৰখন একো নহওক যুদ্ধ নহওক মই সেইষা বুলিয়ে মই মিলাই থাকোঁ এনেই কেলৈ মিছা কথা এনেই ক'বলৈ আহিছ বাৰু তক বুলিয়ে কওঁ কথাখিনি মই যুঁজ লাগিবলৈ নকওঁ নহয় মই কেলৈ মিছা কথা ক'বলৈ আহিছ চাউল কেইটামান জাৰিলোগৈ এতিয়া সেইষাকে এতিয়া তই ক'লে নহ'ব নহয় মই পইচা কেইটামান পাম বুলিয়ে গৈছিলোঁ এতিয়া এনেও ইটো সিটো খাবলৈ লাগে মোক দৰৱে পাতিয়ে এতিয়া মই এনেই কথা লগাবলৈ যুঁজাবলৈ নাই যোৱা নহয় মই জনা আছে বুঢ়ী তই যে নোকোৱা কোনো মানেই নাই তই লোকৰ ঘৰে ঘৰে কথা কৈ গৈ তই ঘৰখন কিবা ঠান বান কৰিছ গম পাইছ সৰু বোৱাৰীক মূৰত তুলি ল'লি এতিয়া নমাব নোৱাৰ তাই অকল মোবাইল পিটিকি থাকে ঘৰৰ কামখিনি মইহে কৰিব লাগে মই এতিয়া মানুহটোক লগাই পিনাই মই নিজেই বেলেগ হৈ যাম তহঁতৰ লগত আৰু মই খাব নোৱাৰোঁ দেই মানুহটোক কম আজি মই তহঁতৰ লগত খাব নোৱাৰোঁ বুলি মই বেলেগ হৈ নিজে খামগৈ নহ'লে নকৰিবি বোৱাৰী ঘৰখন সেনেকৈ নকৰিবি মই হেৰি কৰিবলৈ যুঁজ লাগিবলৈ মই এইখিনি মিলোৱা হেৰি কৰা নাই মই ভালক বুলিয়ে মই গৈছোঁ ওলাই লগাই যুঁজাই যুদ্ধ নকৰিবি মই যুদ্ধ লাগিবলৈ মই সেইবোৰ একোতো ভবাই নাই মই সেইবোৰ কথা মই মিলৈ থাকক বুলিয়ে মই ওলাই গৈছোঁ সিহঁতি কৰি মেলি খাই থাকক মই এটা কৰি পানি পইচাও 2 টকা পাম সেইষা বুলিয়ে মই ওলাই গৈছোঁ যুঁজ লাগিবলৈ মই ওলাই গৈ পানি মই একো কথা গাবলৈ পাবলৈ নাই যোৱা নহয় আমাৰ এই বাইদেউজনীও কথাখন চাই হওক কেনেকে মাক বুলি তেনেকে ক'ব লাগেনে বাৰু মায়েনো কিহৰ কথা লগাবগে বাৰু কি দৰকাৰ পৰিছেনো বাৰু লোকৰ ঘৰত কথা লগাই ফুৰিব লাগে আপুনি যে সেনেকে ভাবিব পাৰে ন কথাবোৰ কিনো বেলেগ হোৱা কথা কৈ থাকে সদায় ঘৰখনত 3জনী মাইকী মানুহে আছো আমি কিজনীনো থাকিব নোৱাৰিম নে আপুনি কাম কৰিব নালাগে দিয়ক ময়ে কৰিম আপুনি কিন্তু এনেকে কথাবোৰ কৈ নাথাকিব দেই আকৌ দাদাক লগাই ঘৰখনৰ যুঁজ বাগৰখন নকাব মোৰ এইবোৰ শুনি থাকিবলৈ জাতেকে মন নাই যি কয় কৈ থাকিব দিয়ক বুজিছে মা আপুনি মাত চাত মাতি নাথাকিব আপুনি জানে নহয় কোন কেনেকুৱা আৰু ময়ো জানো আপুনি সেইবোৰ কথা লগাবলৈ যোৱা নাই সিহঁতি দুইজনীয়ে মোৰ হৈ উকালতি কৰিব আহিছে আহকচোন মোৰ মানুহজন মই অহাৰ লগে লগে লগাম এইবিলাক কথা আজি কিবা এটা হেষ্ট নেষ্ট কৰি আৰু মই ইহঁতৰ লগত খাব নোৱাৰোঁ আৰু দেই মই থাকিবও নোৱাৰোঁ খাবও নোৱাৰোঁ মই আজি মানুহজন আহিলেই চব কথা মই লগাই দিম আজি যি হ'ব আৰু ইমানতে মই আৰু ইহঁতক এৰিম ইয়াতে আহে তহঁতি ল'ৰাকেইটাক কথাই লগাই সেইবোৰ যুদ্ধ নকৰাবি ঘৰখন ফাল নকৰাবি যেনে তেনে মিলাই পতিয়ে খাবি তহঁতি ল'ৰাকেইটাক লগালে মানে ফাল হৈ যাব ঘৰ তহঁতি মাইকীকেইজনী মিলিলেহে ঘৰ হৈ থাকিব ল'ৰাকেইটাক যি টি কথা লগাই পানি হোৱাই নোহোৱাই তহঁতি ঘৰ ফাল নকৰিবি দেই মই তহঁতক মিলা পিটিয়ে খাবলৈ কৈছোঁ মই তহঁতক এইবোৰ কৰিলে মানে মানুহে হাঁহিব সেইকাৰণে তহঁতি ভালকৈ মিলা পিটিয়ে খাবি বাই ভনীৰ নিচিনা মিলি থাকিবি ভাত পানী বনাই লৈ একেলগে খাবি লবি হাঁহি মাতি থাকিবি বাই ভনীৰ নিচিনা এইবোৰ যুদ্ধ হেৰিয়া দন যুঁজ লগাই এইবোৰ যুদ্ধ নকৰিবি তহঁতি এই বুজিছা মা সেইবোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে দিয়ক যি হয় হ'ব ভগৱান আছে নহয় ভগৱানে দেখিব কোনে অন্যায় কৰিছে কোনে অন্যায় নাই কৰা ভগৱানে চব হিচাপ লিখি থব যোনে কৰ্ম কৰিছে সিয়ে ভুগিব পাব সেইকাৰণে আপুনি সেইবোৰ চিন্তা কৰি নাথাকিব সেইকাৰণে যি হয় হ'ব এই মতাবোৰ আহক ঘৰ তাৰপিছতে যি হয় হ'ব দেখা যাব এতিয়া আমি সেইবোৰ টেনশ্যন লৈ থাকিব নাই আপোনাকহে মই ভাত কেইটামান বাঢ়ি দিম আপুনি খাই কিনে শুই থাককগৈ যাওক এখন অহা আগতে ভাত কেইটামান দে নহ'লে খাই লৈ পানি মই শুই থাকোঁ সিহঁতি আহিলে মানে ভাত পানী দি খাবি লবি শুবি তাৰপিছত দেই ঠিক আছে যুঁজ বাগৰ নকৰিবি কথা লগোৱা একো নকৰিবি সিহঁতক ভালে ক'লে মিলা পিটিয়ে খাবি গোটেইকেইটাই দেই আপুনি সেইবোৰ চিন্তা কৰি থাকিব নালাগে মই ভাত বাঢ়িছো আহক খাই লওকহি ভাত গৈছোঁ খাই ল'ম দে এগৰা খাই লৈ শুই থাকোঁ মই